गणपति बाबा मोरिया। नमस्कार बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভালে আছে ময়ো ভালে আছোঁ আৰু আজি আমি নতুন এটা ভিউলৈ গৈ আছোঁ যেটো আপোনালোককো দেখুৱাম আৰু কতনো গৈ আছোঁ আপোনালোকে চাব কিন্তু দেই এয়া আমি এতিয়া গৈ আছোঁ কৰি কেনে চাবলৈ পালোঁ এয়া আমি গৈ থাকোঁতে খুব সুন্দৰ এটা ভিউ দেখিলোঁ যেটো সেউজীয়াৰে ভৰি আছে আৰু এই নৈখন দেখিছে এই নৈখন ব্ৰহ্মপুত্ৰ নৈ হয় যেটো চন্দ্ৰপুৰৰ নৈৰ লগত জড়িত হৈ আছে এতিয়া আমি আহি পালোঁ আৰু আজি চন্দ্ৰপুৰ টুইলাইট ৰিজৰ্টৰ ভিউ দেখুৱাম সম্পূৰ্ণ ভিউ দেখুৱাম ভিতৰত হেলমেটৰ এলাউড নাই আৰু গাড়ী নম্বৰ লিখি যাব লাগিব আহি গ'লো ফাইনেলি আহিম বুলি কৈ আছিলোঁ তো আহা হোৱা নাই তো আজি আহি গ'লো ফাইনেলি ফাৰ্ষ্ট আমি গৈ প্লেগ্ৰাউণ্ডটো দেখুৱাইছোঁ চাওকচোন খুব সুন্দৰকৈ আছে আৰু ঘূৰাবলৈ খুব ধুনীয়াকৈ আছে যেটো বাচ্চাসকলে খেলিব পাৰিব আৰু এনেকুৱা লাগিছে আমিও সৰু হ'লে এই ঘোঁৰা পিঠিত উঠি অলপ খেলিলোহেঁতেন ঝুলনা 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 ফাৰ্ষ্ট মই ক'ত ক'ত প্লেগ্ৰাউণ্ড আছে সেইবিলাক দেখুৱাই আছোঁ মই ফাৰ্ষ্ট ভিতৰৰ ভিউখিনি দেখুৱাই আছোঁ পিছত মই ফ্ৰণ্টৰ ভিউখিনি দেখুৱাম আৰু খুব ধুনীয়াকৈ লাইটিং যেটো ব্ৰিজ আছে সেইটোৱে দেখুৱাম বাৰু এয়া দেখিছেনে কিহৰ লগত বনাইছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে এয়া সেলফি জোন ফটো এনেকুৱা সৰু সৰু জেগা আছে যেটো আকৰ্ষিত কৰি ৰাখিছে খুব সুন্দৰকৈ সজাই ৰাখিছে এতিয়া আমি ভিতৰলৈ গৈ থাকোঁতে এটা বগা মন্দিৰ যেন দেখিলোঁ কিনো হয় বাৰু চাওকচোন বোলো তাতে এটা গৰম গৰম ভাৱ আছে ইয়াতো বিয়াৰ বটলৰ এটাও বেলেগ যোৱা নাই তাত যে আছিল আৰিয়ান উইথ ৰিজৰ্টত তেনেকুৱা টাইপ ইয়াতো তেনেকুৱাই কালাৰফুল এয়া আৰু কিনো বাৰু তাকে আমি ওচৰলৈ গৈ চালোঁ যেটো ডলা চালনীৰে ধুনীয়াকৈ সজাই ৰাখিছে এয়া মোৰ লগৰজন মই ভাবিছিলোঁ যে মোক ফটো উঠাই আছে সেইটো কাৰণে দুটামান পোষ্ট কৰিলোঁ কিন্তু মোক ভিডিঅ'হে কৰি আছে এয়া মই টুইলাইটৰ যেটো লাষ্টৰ ৰিজৰ্টখন সম্পূৰ্ণ ভিউখিনি দেখুৱাই লৈছোঁ ফাৰ্ষ্ট কাৰণ কি আছে সেইখিনি জেগাত তো সেইখিনি মই সম্পূৰ্ণ ভিউটো দেখুৱাই লৈছোঁ তাৰপিছতহে মই ভিতৰৰ ভিউখিনি অলপ আপোনালোকৰ ওচৰত দেখুৱাই গৈ থাকিম বলকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ বাৰু এয়া ফাৰ্ষ্ট গৈয়ে গেলেক্সি দেখিলোঁ যেটো তাতে খাব পাৰি খুব সুন্দৰকৈ জাপিৰে সজাই ৰাখিছে আৰু বাঁহেৰে গোটেই বাঁহেৰে আৰু ওপৰত চাওকচোন যেটো খৰাহীবিলাক খুব সুন্দৰকৈ সজাই ৰাখিছে ওলোমাই ৰাখিছে যাতে কিবা যেন বেলেগহে ৰাখিছে আৰু তেনেকুৱা দেখিছে এয়া ভিতৰতো খুব ধুনীয়াকৈ বিয়াৰ বটলবিলাকৰ ডেক'ৰেট কৰি ৰাখিছে এয়া চাওকচোন খুব ধুনীয়াকৈ কালাৰফুল হিচাপে মিলাই পেলাই খুব ধুনীয়াকৈ সজাই ৰাখিছে মোক কিন্তু খুব ভাল লাগিছে ইয়াতে আহি পেলাই খুবেই ভাল লাগিছে খুব ধুনীয়া ধুনীয়া জেগা আছে আৰু এতিয়ালৈকে খোৱা নাই বাৰু চাব লগা আৰু বহুত জেগা আছে এতিয়া আমি যেটো ভিতৰৰ লাষ্ট যেটো ৰাস্তাৰ আছোঁ সেইটোত আছোঁ আৰু খুব ধুনীয়া হয়
এইটো হৈছে কটেজ যিটো থাকিব পৰা আৰু চাংঘৰবিলাক চাওকচোন খুব সুন্দৰ হয় যে তাতে খাবও পাৰিব খুব ধুনীয়া ধুনীয়া জাপিৰে সজাই ৰাখিছে খুব ধুনীয়াকৈ জাপি আৰু ফুলৰে সজাই ৰাখিছে আৰু এই খেৰঘৰটো চাং বলকচোন বাৰু যিটো চাংঘৰে হয় কাৰণ আজিকালি খেৰঘৰটো দেখিবই নাই বাৰু আৰু খুব ধুনীয়াকৈ বনাই ৰাখিছে এয়া খুব সুন্দৰকৈ কাৰ এখন ৰখাই থোৱা দেখিলোঁ যিটো তাত অকল ফটো চটো উঠিবৰ কাৰণে গ'লোঁ আৰু আপুনি এটা কি কৰি আছে এটা আপুনি এটা কি কাম আছে আপোনাৰ ইয়াতে মই ভিডিঅ' বনাব আহিছোঁ যোনে যোনে ধুনীয়া ধুনীয়া ৰিজৰ্টৰ কথা বিচাৰে চাব বিচাৰে তো সেইবিলাকৰ অলপ ভিউ দেখুৱাইছোঁ যাতে সকলোৰে সুবিধা হওক আৰু ভাল ভাল জেগা সকলোৱে চাব বিচাৰে তো সেইটো কাৰণে আহিছোঁ আকৌ চাব সিহঁতেও চালে ময়ো চালোঁ এতিয়া মই গৈ আছোঁ যিটো ফাৰ্ষ্ট ভিউ আছে সেইটো দেখুৱাম যিটো গোটেই ফুলেৰে ভৰি আছে ব্ৰিজখন সেইখন দেখুৱাম ফাৰ্ষ্ট মই খুব সুন্দৰ হয় খুব ভাল লাগিছে শব্দ নাই আৰু মই এতিয়া দেখুৱাইছোঁ বেক কেমেৰা কৰি পেলাই অঁ ইয়াকতো মই দেখাই নাছিলোঁ কি চাই আছা তই হা মই ইয়াক দেখাই নাছিলোঁ কেনেকুৱা লাগিছে পিছে আপোনালোকক নিশ্চয় এনেও ভালেই লাগিছে ন 아침 햇살과 모닝콜로 너와 시작하는 하루 마치 내 인생의 포커스를 맞춰진 걸까 এয়া চাওঁতে চাওঁতে খুব ধুনীয়া ধুনীয়া শহা কেইটামান দেখিলোঁ যিটো বাপৰে কলা পখৰা তেনেকুৱা আছে ইমান মৰম লাগি আছে সিহঁতক কি ধুনীয়াকৈ খাই আছে আৰু সেইটোত চাওকচোন কি বিন্দাছ হৈ আছে এয়া বাথৰুম দেখিছে বাথৰুম হ'ব পাৰে কি মজা এতিয়া মই খুব ধুনীয়া এটা ভিউ দেখুৱাই আছোঁ যিটো এটা মানে তাতে বহি খাব পাৰি খুব ডাঙৰ জাপি হয় খুব ধুনীয়াকৈ সজাই ৰাখিছে তাতে চাটনিবিলাকো ওলোমাই ৰাখিছে চালোঁ এতিয়া আমি তললৈ চাম এয়া মই এতিয়া ওপৰৰ ভিউখিনি দেখুৱাই এতিয়া তলৰ ভিউখিনি দেখুৱাই আছোঁ এয়া খুব ধুনীয়াকৈ বহুত স্পেচ আছে আৰু লগতে যোনবিলাক সৰু সৰু বেবী লৈ আহে সিহঁতক ৰাখি পেলাই ধুনীয়াকৈ মা বাপেকে খাব পাৰে সেইটোও সুবিধা কৰি ৰাখিছে খুব ধুনীয়া ঝুলনাবিলাকো ৰাখি থৈছে সৰু বেবীবিলাকৰ কিছু এয়া খুব ধুনীয়াকৈ জাপিৰে সজাই ৰাখিছে আৰু মানে সকলো জেগাতে জাপি আছেই মানে জাপিটো বহুত সন্মানীয় বস্তু নহয় জানো বাৰু সেইটোতো বহুত দৰকাৰী বস্তু যিহেতু সন্ধিয়া হৈ গ'ল আৰু লাইটিংবিলাকো খুব ধুনীয়া দেখিছে আৰু দিনত আহিলে ভিউবিলাক ভালকৈ দেখে কিন্তু ৰাতিত যিটো আকৰ্ষিত লাইটিং সেইটো দেখিবলৈ নাপায় এয়া হৈ গ'ল আমি খালোঁ এতিয়া আমি তললৈ গৈ আছোঁ ঠাণ্ডা
আৰু ইয়াত অলপো গৰমে নাই, সেইটোহে মানে ভাল লাগিছে। ইয়াত আছে ৰজা চেয়াৰ, গ্ৰীণ ৰজা চেয়াৰ। এইটো এটা লাইব্ৰেৰীটো চাওঁচোন বাৰু কিনো আছে ইয়াতে। এয়া চাওকচোন, খুব ধুনীয়া হয় আৰু ইয়াতে খাব পৰা ব্যৱস্থাও আছে। আৰু ইয়াত কিছুমানৰ মানে কিতাপ চাই চাই খোৱা অভ্যাস থাকে, তো সেইটো কাৰণে খুব ধুনীয়াকৈ লাইব্ৰেৰী আছে। টাইম পাছো কৰিলে, বুকো চালে, তো সেইটো সুবিধা খুব ধুনীয়াকৈ উঠিছে। হা 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 হা, এয়া ফটো আছে ইয়াত। ইয়াতো ফটো উঠিবৰ কাৰণে খুব ধুনীয়াকৈ সজাই ৰাখিছে, যিটো ঢুলীয়া আৰু নাচনী নাচি আছে, খুব ধুনীয়াকৈ ৰাখিছে। গণপতি বাপ্পা মৰিয়া। এয়া খুব ধুনীয়াকৈ লাইটিং ব্ৰিজ দেখিলোঁ, পানীত কি আছে চাবলৈ গ'লোঁ, যিটো গ্ৰীণ কাছো দেখিলোঁ আৰু সেইটো চালোঁ যে অৰিজিনেল নহয়, এইটো এটা ডুপ্লিকেটহে আছিল। আৰু ব্ৰিজৰ ভিতৰতনো কি আছে বলকচোন আমি চাই লওঁ। ইয়াত দেখিছে হাতীৰে মানে উঠাই আছে, ইমান ধুনীয়াকৈ বনাইছে। এখন হাতেৰে উঠাই আছে দলংখন, সেনেকুৱা দেখুৱাইছে। ৰেণী এণ্ট্ৰি কৰি হেলমেট নিব নিদিয়ে, তো সেইটো কাৰণে হেলমেটবোৰ এনেকুৱা ৰাখিব লাগে। তো আমাৰ হেলমেট এতিয়া ওলাই আছে। আছে চন্দ্ৰপুৰত হয়, আৰু ইয়াতে আহিব বিচাৰিলে আহিব পাৰে। আৰু খুব ধুনীয়া হয় ভিউবিলাক, আৰু বহুত ডাঙৰ হয় এৰিয়াটো, আৰু বাচ্ছাবিলাকতো খেলাব আহিব পাৰে, এনেকুৱা আপোনাৰ প্ৰব্লেম নাই সেনেকুৱা। আৰু আহি পেলাই দিনটো আহিলে টাইম স্পেণ্ড কৰিব পাৰি। আৰু মোক কিন্তু খুব ভাল লাগিছে, আপোনালোকে আহিব বিচাৰিলে আহিব পাৰিব। আৰু আজিলৈ ইমানেই থাকিল, আৰু নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই।